গাইছ এই যে মানে আমাৰ আপাগিলাকে মানে যদি বিয়া কৰবা যায় আপিটোৰ ঘৰত মানে কইনা যেতিয়া চাবা যায় তেতিয়া যে মানে কইনাৰ ঘৰৰ মানুহগিলাকে যে সোধে যে আপাতই কি কৰে আপাতই কিবা মদ ভাং খায় নেকি হে আমি উদ্বেগ গৈছোঁ আমি উদ্বেগ গৈছোঁ নাই নেকি তন্ত্র জিয়েৰে মদ ভাং খায় নেকি কিবা কৰে নেকি সুধছোঁ নেকি আজি এইবাৰৰ পৰা আমিও সুধিম আপাগিলাকৰ মাকগিলাককো এবাৰ মই সুধবাৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ আপাগিলাকৰ মাকগিলাও সুধবি যায় কিনে তহঁতৰ আপি মদ ভাং খায় নে তহঁতৰ আপি কিবা চাকৰি বাকৰি কৰে নে তহঁতৰ আপি কিবা কাম বন কৰে নে হে শাবাশ বেটা আমিতো এটা বেকাৰ আপি এটাক ডাইৰেক্ট লৈ আহোঁ একো নোসোধাকে আমি সোধো নেকি কিয় সোধা সোধো আৰু বেলেগ মোচামত সোধে যদি মানে কওঁৱে নহয় মানে নাই আমাৰ আপাই মানে কিবা এটা কাম বন কৰি চলি আছে তেতিয়া মানে কি একদম সাহকে মাকটো আৰু বাপেকটো মুখখন এনেকৈ ফেক্টে দিব মানে তাৰমানে বিয়া দিব ইচ্ছা নাই আৰু এটা যদি চকীদাৰ এটাই গেছি নহয় এতিয়া ক'ব চৰকাৰী নে অঁ এই লৈ যা আজিয়ে লৈ যা আপিক আজিয়ে লৈ যা এই মোচানত যিয়ে নহওক মানে আমি যদি মানে 10 লাখো কামাইছোঁ মাহত আমাৰ ডিমানেই নাই আৰু এফালে যদি 10,000 যদি মানে পাইছি পুৰা ডিমানে তোৰ বা আৰু এই চৰকাৰী চাকৰি পাওঁ কেতিয়া মদ খালিও বিয়া দিব লগত আৰে মৰাৰ পিছত একেলগে পইচা পাব দৰমহা পাই ৰাখিব কামত নেগেলিও সেই আৰু মানে নাই আৰু এটা কথা পৃথিৱীৰ কিন্তু চবতচে মানে দয়ালু জাতি হৈছে মানে আমাৰ পুৰুষ জাতি মানে আমি কাৰণ আমি মানে এটা আপিক বিনা স্বাৰ্থত বিনা চৰ্তত এটা বেকাৰ আপিক আমি বিয়া কৰি আনি আমি ঘৰত গোটাই জীৱনটো আমি পোহপাল দিওঁ আমাৰ আপাগিলা পুৰুষ জাতিটোৱে কিন্তু কয় কিন্তু আপিগিলাখানে কোনো এটা বেকাৰ আপাৰ লগত বিয়া হ'ব টান পায় কিয় এনেকুৱা কৰা যাবাই নহদে বেকাৰ বুলি ক'লে মুখখন ফেক্টে দিব আমিতো এইবিলাক নাচাওঁ আমাৰ মতে আপি হ'লেই হ'ল যিয়ে নহওক যদি আপিটো যদি ভাল হয় বহুত গাৰ্জেনে মানে আমাৰ আপাগিলাকৰ গাৰ্জেনগিলাকে কি চাৱে আপিটোই ভাল হ'ব লাগব আপিটোৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগব ঘৰখন দুখীয়া হ'লেও আমাৰ ক'ব লগা নাই আমাৰ আপাগিলাকে কিন্তু আনাত পুৰা ৰেডি থাকে গম পাইছে হ'ব দিয়ে হাবি আছে মোৰ কিমান বকা তই মানে কেমেৰাটো ভালকে ধৰিব নকা কিবা এটা কৈ আছো গাত লাগাকে মানে হ'ব দিয়া কাইছ নেকি হ'ব দিয়া